তো হেল্ল' গাইজ, পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া ৰাস্তাত খোজকাঢ়ি আছোঁ। ৰাস্তাটো বনোৱা 1 মাহমান হ'ল। 86 নে 85 লাখৰ কণ্টেক্ট আছিলে ৰাস্তাটো বনালে। তো নেশ্যনেল হাইৱেৰ পৰা 100 মিটাৰ আঁতৰৰ এখন গাঁও। এতিয়া ৰাস্তাটো বনোৱাৰ বাবে চৰকাৰক ধন্যবাদ জনাইছোঁ। তো এতিয়া ৰাস্তাটো পৰিস্থিতি দেখাই আছোঁ আপোনালোকক কেনেকুৱা হৈ আছে। এইটো আমাৰ গাঁৱৰ নতুন ৰাস্তাটো। আগতে কেঁচা আছিলে, এতিয়া পকা হ'ল বাৰু। আগতে বোকাত খোজকাঢ়িছিলে, এতিয়া পকা ৰাস্তাত খোজকাঢ়ি আছোঁ। এইখন হ'ল দৈগা নৈ। বাৰিষা হ'লে ৰাস্তা কিনাৰলৈকে পানী আহে। তো ৰাস্তাটোৰ পৰিস্থিতি চাওক, এইবিলাক খহি গ'ল আৰু এনেকুৱা বহুত জেগা আছে খহি যোৱা। তো কথাটো হ'ল এইটো, এনেকৈ যদি ৰাস্তাটো খহি থাকে, দুদিনমানৰ পিছত ব্লক এটা এৰি ধৰিব। এতিয়া বিভাগবিলাক কম্বল লৈ শুই আছে। যেতিয়া বানপানী হ'ব তেতিয়া পটৰ মাৰিব আহিব, বস্তা দি পেলাব আহিব। এনেকুৱা বিভাগবিলাকলৈ ধন্যবাদ জনাইছোঁ, যাতে এনেকুৱা কাম আগলৈ কৰি যায়। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব।